স্বাগতম জনাইছোঁ এনি নেটৱৰ্কৰ সমূহ দৰ্শকলে। সোণবিল নামে এটা পৰিচয়, এছিয়া মহাদেশৰ দ্বিতীয়খন বৃহত্তম বিল। আজি এই সোণবিলৰ পাৰতে আজি আমি এজন বিশেষ ব্যক্তিৰ সৈতে কথা পাতিবলৈ লৈছোঁ। বিশেষ ব্যক্তিজন হ'ল নীলোৎপল দাস। দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী। আহকচোন আমি তেওঁৰ মনৰ কথা জানিবলৈ অলপ চেষ্টা কৰোঁ। দাদা, আপুনি যিহেতু আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী, মই আপোনাক প্ৰথমতে অভিনন্দন জনাইছোঁ। লগতে আপোনাৰ পৰা জানিব বিচাৰিম, আগন্তুক নিৰ্বাচনত আপুনি দলীয় টিকেট লাভ কৰিব বুলি আপুনি কিমান আশাবাদী? মই 100% আশাবাদী, কিয়নো মই এইটো দলত অলমষ্ট 36 ইয়াৰ্ছ হৈ গ'ল এইটো দলত। আৰু মই এইটো ক্ষেত্ৰত মানে সংঘ পৰিয়ালৰ মানে RSSৰ ট্ৰেইন, বিশ্ব হিন্দু পৰিষদৰ প্ৰকণ্ড প্ৰমুখ আছিলোঁ, বজৰং দলৰ বিভাগ সংযোজক আছিলোঁ। এইটো মোৰ সংঘ পৰিয়াললৈ দায়িত্বটো যিটো আছিল। ইয়াৰ পিছত ৰাইজে মোক একদম মাতি আনি ইয়াতে মণ্ডল প্ৰেচিডেণ্ট বনাই দিলে বিজেপিৰ। তাৰ পৰা মই একদম গ্ৰাছৰুটৰ পৰা বিজেপি মণ্ডল প্ৰেচিডেণ্টৰ পৰা ডিষ্ট্ৰিক্ট লেভেল আমি কিষাণ মোৰ্চাৰ সভাপতি হ'লোঁ। ইয়াৰ পিছত ইন্দ্ৰমণি বৰাদা ডাঙৰীয়া যেতিয়া আছিল ষ্টেট প্ৰেচিডেণ্ট, তেওঁ তেতিয়া মোক ষ্টেট প্ৰেচিডেণ্ট বনাইছিল কিষাণ মোৰ্চা ইউনিটৰ। এতিয়া মই নেশ্যনেল কিষাণ মোৰ্চাৰ লগত জড়িত আছোঁ। আৰু এইটো ক্ষেত্ৰত মোৰ দেউতা প্ৰয়াত নিখিল কান্তি দাস, তেখেতে হি ইজ এ গ্ৰেট ছ'চিয়েল ৱাৰ্কাৰ। এইটো লোকেলিটিত দক্ষিণ কৰিমগঞ্জ, এইটো দক্ষিণ কৰিমগঞ্জ 4 নং দক্ষিণ কৰিমগঞ্জ সমষ্টি এইটো ক্ষেত্ৰত তেওঁ এণ্টি কংগ্ৰেছ হৈ পেলাই খেলিছিল। আৰু যাৰ এগেইনষ্টত তেওঁ উঠিছিল তেওঁ হ'ল আমাৰ ইয়াৰ যে কংগ্ৰেছৰ ভেটাৰেন মিনিষ্টাৰ আব্দুল মুক্তাদিৰ চৌধুৰী। তেওঁৰ বিৰুদ্ধে মানে ইউনাইটেড কৰি আমাৰ এইটো তেওঁ তেতিয়া খেলিছিল। আজিলৈ তেওঁতো নাই, তেতিয়া ঢুকাইছে। এতিয়া মই আছোঁ আৰু মই ছ'চিয়েলিও জড়িত আছোঁ। আজিলৈকে 3টা পুৰস্কাৰ পালোঁ। মই ডিষ্ট্ৰিক্ট বেষ্ট ইয়থ লিডাৰ পালোঁ, এইটো NYKৰ পৰা, গভৰ্ণমেণ্ট অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। ইয়াৰ পিছত মই ডক্টৰ BR আম্বেদকৰ ফেলোশ্বিপ এৱাৰ্ডটো পাইছোঁ। লাষ্ট মই ৰাষ্ট্ৰৰত্ন এৱাৰ্ড, যিটো এইটোও নেশ্যনেল, এইটো মই পাইছোঁ। গতিকে মই মানে ইয়াৰ যিটো ব্যৱস্থা, ইয়াতে আহিছিলোঁ আজি, বিশেষকৈ হৰ্ণবিলটো আমাৰ এছিয়াৰ ছেকেণ্ড বিগেষ্ট বিল এইটো হয়। ইয়াৰ যিবিলাক ৰাইজ আছে তেওঁলোকে বৰ কষ্ট কৰি দিনটো কটায়। এগ্ৰিকালচাৰ বেছ আৰু ফিচিং তেওঁলোকৰ মেইন বস্তু। আমি ইয়াতে বাৰে বাৰে ডিমাণ্ড কৰিছোঁ যে ইয়াত আমাৰ এটা পৰ্যটন কেন্দ্ৰ লাগে। খালি এইটোৱে নহয়, ইয়াৰ ৰাইজ বহুত গৰীব। কিন্তু দক্ষিণ কৰিমগঞ্জৰ এইবাৰ মই কিয় এইটো উঠিব খুজিছোঁ, দক্ষিণ কৰিমগঞ্জৰ এতিয়া AUDFৰ কেণ্ডিডেট আছে। আপোনালোকে নিশ্চয় এইফালে আহিছে, অহা টাইমত নিশ্চয় দেখা পাব যে যিহেতু এইটো হিন্দু বেছ এলেকা, আৰু ৰাস্তা ঘাটৰ কামেই একেবাৰে নহয়। এইটো অৱস্থা বিগত দিনত যেতিয়া কংগ্ৰেছৰ যেতিয়া আছিল, ইয়াৰ মিনিষ্টাৰ যিজন আব্দুল ছিদ্দিক আহমেদ, তেওঁৰ টাইমত তেওঁ খালি এইটো কমিউনেল ফিলিংছ যিটো এইটো কৰি আহিছে, কিন্তু ৰাইজৰ কাম একো নহ'ল। তেওঁ বাৰী গাড়ী, এজন মটৰচাইকেলৰ পৰা আজি মটৰচাইকেলৱালাৰ পৰা আজি গাড়ী বাৰী বহুত কিবা কিবি কৰি লৈছে। এতিয়া আমাৰ এইবাৰ যিটো ইলেকশ্যনত যিটো আমাৰ লাষ্ট যিটো 2019ত যিটো MP ইলেকশ্যন হ'ল, এইটোত বিজেপি ইয়াতে 46,676 ভোট পাইছে, য'ত 45,000ৰ ওপৰত হিন্দু ভোট আছে। এতিয়া আমি লাগি গ'লে, মোৰ দেউতাৰ লগতো বহু মুছলমান মানুহৰ লগত আমাৰ ভাল লিংক আছে, বিশেষকৈ মুছলিম ফিচাৰমেন সমাজৰ লগত ডাইৰেক্ট 18,000 মই নিজে জইন কৰাইছিলোঁ। এট দেট টাইম বিমলাংশু ৰায় ৱাজ দ্য অপজিশ্যন গ্ৰুপ লিডাৰ অফ আছাম এছেম্বলি ফ্ৰম BJP। তো এইটো এতিয়া আমি এতিয়া এইটো হ'ল আমাৰ এইটো ছাইডত যে সোণবিল এলেকা, এইটো মেক্সিমামকৈ ইয়াৰ হিন্দু বিল' প্ৰপাৰ্টি লাইনৰ মানুহ আছে, আমাৰ ফিচাৰমেন, হিন্দু ফিচাৰমেন। আৰু আছে আমাৰ এই দক্ষিণ কৰিমগঞ্জৰ মুছলিম ফিচাৰমেন। আৰু যে মুছলিমৰ মাজত ডিভিজন আছে, ইয়াত কংগ্ৰেছৰ ছিদ্দিক আহমেদ আছে, ইয়াত AUDFৰ আজিজ আহমেদ খান আছে, আৰু কিবা কিবি উঠিব বুলি শুনিছোঁ। AGPৰো থাকিব পাৰে, কিন্তু AGPৰ ইয়াত কোনো সংগঠন নাই। লাষ্ট 2006ত ইয়াতে 4,400 ভোট পাইছিল AGP, ইয়াৰ AGP কেণ্ডিডেট। লাষ্ট 2011ত মোৰ তথ্যবিলাক মনত থাকে, সেইকাৰণে মই কৈ আছোঁ, তেওঁলোকে 2,700 ভোট পাইছে AGP। আমাৰ ইয়াতে AGPৰ কোনো সংগঠন নাই। গতিকে আমাৰ দুটা মণ্ডল আছে,
দুটা মণ্ডলৰ মাজত আমাৰ 22খন গাঁও পঞ্চায়ত, আমি গাঁও এলেকা বুলি কওঁ এইটো দক্ষিণ কৰিমগঞ্জ বিশেষকৈ। আৰু এইটো ইয়াৰ বাংলাদেশ বৰ্ডাৰো আছে। বহুত SC মানুহ আছে এই ইয়াত আমি য'ত আছোঁ এতিয়া। মোৰ লগতে এই দাদাজন আছে, ইয়াৰ আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট জয়মোহন দাস, ইলেক্টেড হেৰি, আৰু লগতে বহুত এওঁলোকে যুৱ মৰ্চাৰ ল'ৰাবিলাকো আছে। আমি আহিছিলোঁ এইটো বিলটো পৰিদৰ্শন কৰিবলৈ। এইটোৰ ইয়াতে যেনেকুৱা ইয়াৰ ৰাইজে যিটো ভাল ব্যৱস্থাটো পায়, সেইকাৰণে আমি বাৰে বাৰে গভৰ্ণমেণ্টৰ ডিমাণ্ড দি আছোঁ। কিন্তু ইয়াত আমাৰ বেচিকেলি আমাৰ MLA নাই, সেইকাৰণে আমি পিছফালে পৰি আছোঁ। আমি আগন্তুক দিনে যদি আমি এইটো চান্স পাওঁ, মই যেতিয়া আহিম এইটো 100% আশাবাদী। আৰু যিহেতু আপুনি সংঘ পৰিবাৰৰ লগত জড়িত হৈ আছে বা সংঘৰ আদৰ্শত বিশ্বাসী, সক্ৰিয় ৰাজনীতিলৈ আপুনি কিয় মন মেলিলে? মোৰ দেউতা, এইটো এটা ভাল কথা, মোৰ দেউতা একদম সক্ৰিয় ৰাজনীতিৰ লগত জড়িত আছিল, এওঁলোকে জানে, দাদালোকে জানে। আৰু বেচিকেলি কেনেকুৱা আহি মই এইটো ক'ব নোৱাৰোঁ। একচুৱেলি মই ABVPৰ ষ্টুডেণ্ট লিডাৰ আছিলোঁ। আজি নেশ্যনেল লিডাৰ যি আমাৰ দিলীপ শইকীয়াজী, তেওঁ জানে মই ABVPৰ লগতো জড়িত আছিলোঁ। ইয়াৰ পিছত যেতিয়া আমি সংঘ পৰিয়াললৈ আছিলোঁ, তেতিয়াতো এইটো বেলেগ লাইনৰ কাম এইটো। আৰু এতিয়া আমি সকলক লৈ পেলাই কাম কৰি আছোঁ। মানে এলেকাৰ যিটো ডেভেলপমেণ্টটো হোৱা নাই। আপুনিতো ভাল কথা যে আপোনালোকে অহাৰ টাইমত যে আমাৰ মানে আসাম ত্ৰিপুৰা যে জাতীয় সড়ক যিটো, এইটোৰ যে আন্দোলন, এইটোও মই প্ৰেচিডেণ্ট। আৰু এগ্ৰিকালচাৰেল বেছ যিবিলাক ডিমাণ্ড যিটো দিয়া হৈছে, এইবাৰ হিষ্টৰিকেল এগ্ৰিকালচাৰেল বিলৰ ফেভাৰত যিটো দিয়া হৈছে, একমাত্ৰ অসমৰ মাজত মই এইটো ছাপৰ্টিং কৰিছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক। সেইটো যে মই বেচিকেলি মই কিষাণ মোৰ্চাৰ লগত জড়িত কিয়নো মই 23 ডিচেম্বৰ মই জন্ম, সেইদিনা আপোনাৰ ফাৰ্মাৰ্ছ ডে বুলি কয়। এই এগ্ৰিকালচাৰৰ এইবিলাক গৰীব, এইটো এলেকা গৰীব এলেকা, দক্ষিণ কৰিমৰ গৰীব মানুহ আছে। বেচিকেলি আমি হিন্দু মুছলিম এইবিলাক কৰিব নিবিচাৰোঁ। আমি এইটোখিনি বিশ্বাস কৰোঁ যে উন্নয়নৰ মাজে আমি জিকি আহিম। আমি কাম কৰি আছোঁ, কামৰ মাজত দিনত 1 ছেকেণ্ডৰ ৰেষ্ট লোৱা নাই, কাম কৰি আছোঁ। জিতিম এইটো 100% যদি টিকেট পাই যাওঁ। এইটো এই কাৰণে ৰাজনীতিত আছোঁ। আৰু ধন্যবাদ। যিহেতু আপুনি আগন্তুক বিধানসভা নিৰ্বাচনৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী, মই সুধিব বিচাৰিছোঁ আপোনাক, আপোনাৰ দৃষ্টিত দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ প্ৰধান সমস্যাসমূহ কি? আমাৰ দক্ষিণ কৰিমগঞ্জত আফটাৰ ইণ্ডিপেণ্ডেঞ্চ, আমাৰ স্বাধীনতাৰ পিছত ৰাস্তা ঘাটৰ সমস্যা বহুত আছিলে। ইয়াৰ পিছত ইয়াত আমি দক্ষিণ কৰিম ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এজন মন্ত্ৰী পালোঁ কংগ্ৰেছৰ আমলত। এই মন্ত্ৰীজন কি কৰিলে, তেওঁ নিজৰ কামটো কৰিলে। ৰাস্তা ঘাট য'তেই হৈছে তেওঁ খালি কেলেংকাৰী, কেতিয়াবা তেওঁৰ ভাইৰ নামত কণ্ট্ৰেক্ট, কেতিয়াবা তেওঁৰ বেলেগ ৰিলেটিভৰ নামত কণ্ট্ৰেক্ট, তেনেকুৱা কৰি আছে। এতিয়া আকৌ এইটো ৰাইজে কি কৰিলে, এইটো চেঞ্জ কৰি দিলে। তেওঁক AUDFৰ এজন লৈ আহিলে। আমাৰ ইয়াত মুছলিম জনসংখ্যা বেছি, আমাৰ তেওঁলোকৰ অলমষ্ট 1,10,000 নিচিনাই, আমাৰ হিন্দুৰ মানে 70,000 নিচিনাই আছে। কিন্তু আমি একখাট্টা হৈ আছোঁ এইবাৰ। বেচিকেলি মেইন কথাটো হ'ল কৰিমগঞ্জৰ, বেচিকেলি দক্ষিণ কৰিমগঞ্জত ৰাস্তা ঘাট, গাঁও অঞ্চলত কিছুমান এলেকাত আজিলৈকে পানীৰ সমস্যা, এনে অৱস্থা আৰ্ছেনিক, কিন্তু আজিলৈকে এওঁলোকে নাজানে। আমাৰ দক্ষিণ কৰিমগঞ্জত যিজন বিধায়ক এতিয়া আছে, তেওঁৰ এডুকেশ্যন হ'ল ক্লাছ 8। আমাৰ লাজ লাগে, কেতিয়াবা সি গমেই নাপায় বিধায়ক পইচাৰ জৰিয়তে। কিন্তু এতিয়া ৰাইজে এনে ধোকা খালে, এতিয়া ৰাইজে বিচাৰিছে এজন ভাল প্ৰাৰ্থী, আৰু অলমষ্ট অবভিয়াছলি বিজেপিৰ পৰা ভাল এজন প্ৰাৰ্থী। আপুনি বিধায়ক হোৱাৰ পিছত আপুনি কিদৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিটোৰ সমস্যাসমূহ সমাধান কৰিম বুলি ভাবিছে? চাওক, মই গাঁৱৰ ল'ৰা। মই যেতিয়া ষ্টেট প্ৰেচিডেণ্ট তেতিয়াও মই কৈছোঁ, মই গাঁৱৰ ল'ৰা। গাঁৱৰ সম্পৰ্কে গাঁও, গৰীব, কিষাণ, দেট উইল বি মাই ফাৰ্ষ্ট প্ৰায়ৰিটি। গাঁও, গৰীব, কিষাণ, এই তিনিটো ছেক্টৰ লৈ পেলাই মই কাম কৰিম। কাৰণ মোৰ ৰক্তৰ মানে তেজৰ মাজত এইটো আছে বস্তুটো, যে আমাৰ গাঁওখিনি কেনেকৈ সম্বল কৰি আমি আগবাঢ়ি যাম। গাঁও ডেভেলপমেণ্ট, ভিলেজ ডেভেলপমেণ্টটো আমাৰ ফাৰ্ষ্ট ফৰমষ্ট। আমাৰ 22টা গাঁও পঞ্চায়ত আছে, বেচিকেলি গোটেইকেইটা গাঁও এলেকা। আমাৰ দক্ষিণ কৰিমগঞ্জত কোনো টাউন এলেকা নাই। আমি গাঁৱৰ যিবিলাক মানুহ আছে, বৰ কষ্ট কৰি খেতি কৰি তেওঁলোকে খায়। কোনোবা ফিছ ফাৰ্মিং কৰি আছে, কোনোবাই আপোনাৰ এগ্ৰিকালচাৰেল প্ৰডাক্ট বজাৰত বিক্ৰী কৰি খাই আছে। কিন্তু তেওঁলোকে টাউনৰ যিটো আলো সেইটো দেখিবলৈ নাপায়। আমাৰ এইটো চেষ্টা থাকিব, তেওঁলোক আমি আগবাঢ়ি লৈ যাম। যুৱ প্ৰজন্মক উৎসাহিত কৰিব পৰাকৈ বা যুৱ প্ৰজন্মক নিযুক্তি দিব পৰাকৈ সংস্থাপন লাভ কৰাত আপুনি কিবা আঁচনি ভাবিছে নেকি? ডেফিনেটলি। একচুৱেলি মই যুৱ মৰ্চাতো কাম কৰিছোঁ, এওঁলোকে আছে যুৱ মৰ্চাত ক'ব পাৰিব। যুৱ মৰ্চাৰ
এওঁলোকে নাথাকিলে একো নহ'ব। আৰু স্বামী বিবেকানন্দ মানে সদায় যুৱ সম্প্ৰদায়ৰ কথা কৈ আছে। মই ৰামকৃষ্ণ মিছনৰ দীক্ষিত, মই বিবেকানন্দ মোৰ আইডেল ফেল' আৰু তেওঁক মই ভাল পাওঁ। আৰু মই ডাক্তৰ বি আৰ আম্বেদকাৰ এৱাৰ্ড পাইছোঁ ফৰ মাই লিটাৰেচাৰ কাৰণে। আৰু মই যুৱ সম্প্ৰদায়ৰ কাৰণে কাম কৰিছোঁ, গতিকে মই হেৰি পাইছিলোঁ আপোনাৰ ডিষ্ট্ৰিক্ট বেষ্ট ইয়থ এৱাৰ্ড, সেইটো ফ্ৰম নেহৰু যুৱ কেন্দ্ৰৰ পৰা, যিটো যুৱ সম্প্ৰদায়ৰ কাৰণে কাম কৰিছোঁ। মোৰ এইটো ইচ্ছা যে যুৱ সম্প্ৰদায়ক কেনেকৈ আগবঢ়াই লৈ যাম। বেছিকৈ মূল হ'ল যিটো তেওঁলোকৰ আজিৰ দিনত চাকৰি নাই, কোনোবা ব্যৱস্থা নাই। আমাৰ ইয়াত ইণ্ডাষ্ট্ৰী নাই, ইয়াতে মিনিষ্টাৰ আছিলে, কিন্তু আমাৰ ইয়াত আজিলৈকে কোনো ইণ্ডাষ্ট্ৰী নাই। ইণ্ডাষ্ট্ৰী হ'লে সংস্থান হ'ব, সেইটো মই চিন্তাটো মোৰ মনত আছে, কেনেকুৱা কৰি আগবঢ়াই লৈ যাব। ইয়াৰ খালি এইটোৱে নহয়, মই এগ্ৰিকালচাৰ ছেক্টৰত হেৰি কাম কৰিছোঁ, এগ্ৰিকালচাৰত কেনেকুৱা বঢ়াই লৈ যাম আৰু ছেল্ফ হেল্পৰ কামটো কেনেকুৱা কৰিম, সেইটো মোৰ আইডিয়া আছে। মই গুজৰাটত গৈছিলোঁ, গুজৰাট তাতেও দেখিছোঁ কেনেকুৱা ছেল্ফ এমপ্লয়মেণ্টটো দিয়া যায়। এইটো ষ্টাডি থাকিব লাগে। সকলোৱে মানে বিধায়ক হ'বলৈ বিচাৰে, কিন্তু আইডিয়া নাথাকিলে এইটো নহ'ব। আমি তেওঁলোকক আগবঢ়াই লৈ যাম, যেনে তেনে লৈ যাম, এইটো মোৰ ইচ্ছা আৰু এই আগন্তুক দিনৰ কাৰণে। শেষৰটো প্ৰশ্ন আপোনালৈ, যিহেতু বিধানসভা সমষ্টিত বৰ্তমান বিজেপি দলৰ পৰা কেইবাজনো প্ৰাৰ্থিত প্ৰত্যাশীৰ নাম চৰ্চাত আছে, মই যদি বুলি কৈছোঁ, যদি আপুনি টিকেট লাভ নকৰে তেতিয়া আপোনাৰ স্থিতি কি হ'ব? আমি এইটো বিশ্বাস কৰোঁ, দল যিটো কৰিব এইটো ভালেই কৰিব। এইবাৰৰ কাৰণে বিগত দিনত যিটো আছিল 3 টাইমছ ইয়াত এজন মাইকী মানুহক দিয়া হৈছিল, এইটো আমাৰ এইটো পাৰ্টিটো ফেইল কৰিছে। এইবাৰ আমি আকৌ মিলি পেলাই কাম কৰি আছোঁ, অলমষ্ট 47,000 পাইছোঁ। এইটো আচৰিত কথা, আপুনি ভাবিব নোৱাৰিব যে আমি সকলোৱে মিলি সন্মিলিত প্ৰয়াস চলাই আছোঁ। এতিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম আমি বদৰপুৰ সমষ্টিৰ পৰাও বেছি আছোঁ, 1,500 ভোট বেছি আছোঁ। এইটো ভাইটেল কথা, এইটো দৰকাৰ, আমাৰ ৰাইজে জনা দৰকাৰ যে আমি 1,500 ভোট বেছি আছোঁ দক্ষিণ কৰিমগঞ্জত, য'ত ভাবিব নোৱাৰি। আমি ইয়াত 70,000 যে হিন্দু ভোট আছে, তাৰ মেজৰ ভোটটো বিজেপিত আহি গ'ল। আৰু আমাৰ এইটো ইচ্ছা যে আগন্তুক দিনা আমি যদি টিকেট পালেতো ভাল, টিকেট নাপালেও মই দলৰ লগত থাকিম, এইটো কোনো কথাই নহয়। দল যিটো কৰিব ভালেই কৰিব। আপুনি এইমাত্ৰ উল্লেখ কৰিলে ভোট বিভাজনৰ সংখ্যাটো, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নিৰ্বাচনত আপোনাৰ ভোটৰ পৰিসংখ্যা কি হিচাপত গ্ৰহণ কৰিব আপুনি? মই এইটো ইয়াত ষ্টাৰ্ট হ'ল, মই থাকিলে এইটো 50,000ৰ ওপৰত ষ্টাৰ্ট হ'ব। হিন্দু ভোট 50,000ৰ ওপৰত থাকিব, আৰু লগতে আমি এইটো 60 ক্ৰছ কৰিব পাৰিম, এইটো আমি ভাবি আছোঁ। সেইটো নহয় খালি আমি 10 to 15,000 মুছলিম ভোটাৰ আহি যাব বুলি ভাবোঁ। এইবাৰ অলমষ্ট 1,500 ভোটটো আহিছে, কিন্তু মোৰ দেউতাৰ লগত যিটো হৃদয়ৰ সম্পৰ্ক এইটো সমষ্টিৰ, দেউতাই এইটো সমষ্টিত ভোট খেলিছিল, হাৰি গৈছিল, ঠিক আছে, কিন্তু মিনিমাম 3,000 ভোটত হাৰিছে দেউতা, আৰু কংগ্ৰেছ মিনিষ্টাৰৰ এগেইনষ্টত খেলি হাৰিছে। তেতিয়া বিজেপি নাছিল ইয়াতে। মই সেইটো ফেমিলিৰ ল'ৰা, সকলোৰ লগত হৃদয় সম্পৰ্ক। আপুনি বেলেগক সুধি চাব পাৰে নীলু বাবু কোন, এইটো খালি এইটো নহয়, পুৰণা যিমানখিনি বহুত পুৰণা মানুহে এইটো বস্তুটো জানে। মই পালে যেতিয়া আহিম এইটো 100%, আৰু ইট উইল ক্ৰছ এবাভ 50,000 এণ্ড উইল ছাকচিড আপ টু 65,000 ভোট আমি পাম ইয়াতে অলমষ্ট। এইটো শেষত আপোনালৈ আগন্তুক নিৰ্বাচনত আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। ধন্যবাদ।